প্ৰিয় দৰ্শক, এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অতি সহজতে বনাব পৰা মিঠাই এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। মিঠাইবিধ বনাবৰ বাবে 2 পেকেট অৰিঅ' বিস্কুট লোৱা হৈছে আৰু বিস্কুটখিনি পেকেটৰ পৰা উলিয়াই সৰু সৰুকৈ ভাঙি লোৱা হৈছে। এতিয়া মিক্সিৰ জাৰটোত অৰিঅ' বিস্কুটৰ টুকুৰাখিনি ভৰাই মিক্সিত মিহিকে গুড়ি কৰি ল'ব লাগিব। এতিয়া অৰিঅ' বিস্কুটৰ গুড়িখিনি প্লেট এখনত উলিয়াই লোৱা হৈছে। কেক টিনটোত বাটাৰ পেপাৰ পাৰি ঘি সানি লোৱা হৈছে। এতিয়া অৰিঅ' বিস্কুটৰ গুড়িখিনিৰ ওপৰত প্ৰায় 1 চামুচ ঘি দি ভালদৰে মিহলাব লাগিব। এতিয়া ঘি সানি লোৱা অৰিঅ' বিস্কুটৰ গুড়িখিনি কেক টিনটোৰ ভিতৰত দি হাতেৰে সমান কৰিব লাগিব। মন কৰিব বিস্কুটৰ গুড়িখিনি হাতেৰে সমান কৰিলেই হ'ব, হেঁচিব নালাগে। এতিয়া জুইৰ ওপৰত চচপেনটো দি তাতে ৰুকি লোৱা নাৰিকলখিনি দিব লাগিব। এতিয়া ৰুকা নাৰিকলখিনিৰ ওপৰত চেনি অলপমান দি ভালদৰে লৰাই দিব লাগিব। মই একেবাৰতে গোটেইখিনি চেনি দিয়া নাই। গেছৰ জুই কমাই নাৰিকলখিনি ভাজিব লাগিব। এতিয়া আৰু অলপমান চেনি দি নাৰিকলখিনি ভালদৰে লৰাই দিব লাগিব। এতিয়া বাকী থকা চেনিখিনি দি ভালদৰে লৰাই দিব লাগিব। নাৰিকলখিনি অলপ সময় ভজাৰ পিছত আধা কাপ গাখীৰ দি ভালদৰে লৰাই নাৰিকলখিনি আকৌ ভাজিব লাগিব। এতিয়া ইলাচিৰ গুড়িখিনি দি আকৌ ভাজিব লাগিব। নাৰিকলখিনি অলপ সময় ভজাৰ পিছত নাৰিকলত দিয়া গাখীৰখিনি শুকাই নাৰিকলখিনি গোট বান্ধিবলৈ ধৰিলে ফুড কালাৰ অলপমান দি ভালদৰে লৰাই দিব লাগিব। ফুড কালাৰ দিয়া নিদিয়াটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। নাৰিকলখিনি ভজা হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ দৰে কেক টিনটোত থকা অৰিঅ' বিস্কুটৰ মিশ্ৰণটোৰ ওপৰত ভজা নাৰিকলৰ মিশ্ৰণটো দি সমান কৰিব লাগিব। প্ৰিয় দৰ্শক, এইবাৰ দিৱালীত আপোনালোকে নাৰিকল আৰু অৰিঅ' বিস্কুটেৰে বনোৱা এই মিঠাইবিধ বনাই খাই চাওকচোন আৰু খাবলৈ কেনে পালে জনাবলৈ নাপাহৰিব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে পাই যাব। নাৰিকলৰ মিশ্ৰণটো অকণমান ঠাণ্ডা হোৱাৰ পিছত হাতেৰে সমান কৰি লোৱা হৈছে।
একেবাৰে শেষত মিহিকৈ কুটি লোৱা কাঠবাদাম অলপমান দি হাতেৰে মিলাই দিয়া হৈছে। এতিয়া ভিডিঅ'টোত দেখুৱাৰ দৰে চুৰি এখনৰ সহায়ত নাৰিকলৰ মিশ্ৰণটো গৰম হৈ থাকোঁতে বৰফিৰ আকাৰ দি প্ৰায় 4 ঘণ্টামান সময় ৰাখিব লাগিব। প্ৰায় 4 ঘণ্টামান সময় ৰখাৰ পিছত নাৰিকলৰ মিঠাইখিনি চোৱা হৈছে। এতিয়া কেক টিনটোৰ চাৰিওকাষ চুৰিৰে আক মাৰি দিয়া হৈছে। এতিয়া বৰফিখিনি আকৌ এবাৰ তললৈকে চুৰি সুমুৱাই কটা হৈছে। বৰফিখিনি বৰ ধুনীয়া টান হৈছে। এতিয়া লাহেকৈ মিঠাইখিনি প্লেটত উলিয়াই ল'লেই হ'ব, অনায়াসে ওলাই আহিব। নাৰিকলৰ বৰফি প্ৰস্তুত হৈ গৈছে। এতিয়া চাহৰ লগত পৰিৱেশন কৰিব পাৰিব। এই মিঠাইবিধ খাবলৈ বৰ সুস্বাদু হয়। আপোনালোকে কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাবচোন। প্ৰিয় দৰ্শক, এনেধৰণৰ সুস্বাদু ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।